সকলোকে মোৰ প্ৰথমটো ফৰ্মেল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেনেকৈ কৰে কি কৰে মই বিশেষ নাজানো, তথাপিও কেনেকৈ কৰিম সেই বিষয়ে একো নাজানো, তথাপিও আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু আজি ৰবিবাৰ, চাগে কাইলৈ মানে ভিডিঅ'টো আপোনালোকে পাব। গতিকে ৰবিবাৰ আৰু মই যোৱা 16টা বছৰে এই ৰবিবাৰ দিনটোত এঠাইলৈ যাওঁ সদায় ৰাতিপুৱাই। ক'লৈ যাওঁ কি কথা মই আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাই যাম। আৰু এইজনী হৈছে মোৰ ডাঙৰ ছোৱালী জিৰণি, তাইৰ ঘৰত মতা নাম। তাই ক্লাছ 5ত পঢ়ে আৰু আজি ছানডে তাই ঘৰতে আছে। তাইৰ গাটো অৱশ্যে খুব বেয়া, এইকেইদিন জ্বৰ হৈ আছে, সেইকাৰণে তাই ৰাতিপুৱাই উঠিলে আৰু মই যাম যে তাই সেইকাৰণে খুব মনটো বেয়া। তাৰমানে মই ক'লৈকো যাব নালাগে। এতিয়াতো মই যাওঁগৈ, কি হ'ব? এইয়া চাওক মাকৰ লাডলি তাই কান্দিবই ওলাইছে, এইজনী চাওক কান্দিব এতিয়া। যাওঁ, বাই বাই, ভালকৈ থাকিবা। কেতিয়া আহিবা? মই আজি বহুত দেৰি হ'ব, মোৰ ক'ৰবাত আজি ধেৰ ক'ৰবাত যাম। হয় নেকি? ৰাতি হৈ যাব। মনটো বেয়া লাগি আছিল যদিও ল'ৰা ছোৱালীহালৰ গা বেয়া বুলি ওলাই আহিলোঁ। ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বতাহ, সেইকাৰণে মনটো ভাল লাগি গ'ল। আকৌ যোৱা প্ৰায় 16টা বছৰে এই ৰাস্তাটোৰে অহা যোৱা কৰি আছোঁ, এনেধৰণে বাছতেই। এই ৰাস্তাটো মোৰ খুব আপোন, খুব নিজৰ। হয়তো এইখিনি দেখি আপোনালোকে গম পাইছেই মই কোনটো ৰাস্তাত গৈছোঁ বা কোনফালে গৈ আছোঁ। মই এতিয়া যাম বাইহাটা চাৰিআলিৰ পৰা আকৌ প্ৰায় 7 কিলোমিটাৰ তেজপুৰ ৰোডত। এয়া মোৰ মামাৰ ছোৱালী অংকিতা। মই আহিছোঁ ইয়ালৈ। ক্লাছত আহি ভাগৰ লাগি গ'ল, চুলি খুলি দিছোঁ। ক্লাছ কৰিয়েই আমি আকৌ কাপোৰ কানি সলাই উত্তৰ গুৱাহাটী হৈ সাজু পালোঁহি। ইফালে ল'ৰা ছোৱালী দুটাৰো খুব গা বেয়া আৰু দেউতাকে যিমান পাৰে সিমান যত্ন কৰিছে, অৱশ্যে সদায় লয়। আৰু সিহঁতৰ বোলে আজি ভাত খাবলৈ মন যোৱা নাই, জ্বৰ যিহেতু, সেইকাৰণে দেউতাকে ক'লে হ'ব দিয়া মেগীকে বনাই দিম। মেগী আহি গ'ল। মেগী 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 কোনে খাব? মেগী 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 খাবলৈ টেষ্টি হৈছিলে নে কোনটো? টেষ্টি। এতিয়া এইটো ঔষধ খাব লাগিব। ঔষধ খাবনে? ঔষধ খাবানে? খাবা? ঔষধ খালে কি হ'ব? বাহিৰত এনেধৰণে মই প্ৰথমবাৰৰ কাৰণে ভিডিঅ' কৰিছোঁ, মানে ভ্লগ বনাইছোঁ, লাজো লাগিছে। তথাপিও ধৰিলোঁ যেতিয়া কামটো কৰিম বুলি, কৰিবতো লাগিবই। মামাৰ ছোৱালীজনীক ক'লোঁ আহাচোন আহা, মোক দেখুৱাই দিয়া কাপোৰযোৰ। ডান্সৰ ক্লাছ কৰি মই কাপোৰো সলাই লৈছিলোঁ একেবাৰে আমাৰ ঘৰতে। আৰু এয়া হৈছে আমাৰ অকণমানি টিকলিজনী, যাৰ অন্নপ্ৰসন্ন খাবলৈ আহিছোঁ। মা আহিলা? আহি গ'লোঁ আৰু ৰাতিপুৱাই যোৱা মানুহ যাতে, আৰু এতিয়া 7টা বাজিল। গতিকে মই আপোনালোকক ব্লগটো আৰু শেষ কৰিম ইয়াতে। মাজত কি কৰিলোঁ কি নকৰিলোঁ মই একো নাজানো। এতিয়া ভাগৰ লাগিছে, গতিকে অলপ ফ্ৰেছ হৈ লওঁ। আৰু এহেঁত দুটাৰ বিৰাট জ্বৰ, গতিকে অলপ পিছত এতিয়া আৰু ৰাতি হ'ল। মাজতে মোৰ ব্লগটো আৰু কণ্টিনিউ কৰা নহ'ল, মানে ভিডিঅ'টো আৰু বনোৱা নহ'ল। আৰু এতিয়া এয়া দেখিছে নহয়, জ্বৰ হৈছে পোৱালিটোৰ, তাইৰো জ্বৰ। তাই হাঁহি চাহি নাই, উৎপাতো নাই। গতিকে প্ৰথমতে জ্বৰেৰে দেখুৱাব লগা হ'ল আৰু কিনো কৰিম ন। এতিয়া আৰু দীঘলীয়া নকৰোঁ, কাৰণ এতিয়া আৰু 10টা বাজি গ'ল। আমিও শুওঁ। কাইলৈ আৰু এটা নতুন ব্লগ লৈ আহিম। গতিকে মোৰ এই যাত্ৰাৰ আপোনালোকৰ সহযাত্ৰী হৈ থাকক বুলি আশা কৰিছোঁ ন। আৰু আমাৰ ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।